টচটো মাকচোন দাদা এইফালে মোক টচটো চকুৰি ফেটি এই হেল্ল' ভিউৱাৰ্ছ মই চিৰঞ্জীৱ আকৌ এটা নতুন ৰেস্কিউ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। দুটা হাঁহ মাৰি পেলালে আমাৰ একদম সেই ভাল ঘৰ তলৰ পিছফালেকে লাষ্টত ৰখি আছে ডাঙৰ চকুৰি ফেটি সাপ। এইটো দেখিছে চকুৰি দেখিছে না চকুৰি দেখিছে এইটো চাওক। এই বিষাক্ত চকুৰি ফেটি সাপটো যোৱাকালি ৰাতি আমাৰ ঘৰত সোমালে আৰু সোমাই পেলাই আমাৰ হাঁহৰ গঁৰালত দুটা হাঁহ আছিলে, হাঁহ দুটা মাৰি পেলালে আৰু এতিয়া সাপটো মই ৰেস্কিউ কৰিছোঁ। ৰেস্কিউ কৰি তাক ৰিলিজ কৰিম। আহক ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, মই সাপটো ৰেস্কিউ কৰি কেনেকৈ ৰিলিজ কৰোঁ। মনকুলেট কোব্ৰা চকুৰি ফেটি দুটা হাঁহ মাৰি দিলে। দুইটা হাঁহ মাৰি পেলালে। ৰছী এডাল লৈ আহক বান্ধিবলে। ফুটা নাথাকিলে হ'ল। সাপটোক মই নেগুৰত ধৰি থকাৰ কাৰণে তাৰ খং উঠিছে আৰু খঙত সি মোক কামুৰিবৰ কাৰণে ট্ৰাই কৰিছে। শব্দ দিছে নাই ভাগিছে এয়া ভাগিছে এইটোক অসমীয়াত চকুৰি ফেটি সাপ বুলি কয় আৰু ইংৰাজীত মনকুলেট কোব্ৰা। ইয়াৰ গাত নিউৰটক্সিন ভেনম পোৱা যায় আৰু এই ভেনমৰ কাৰণে আজি আমাৰ হাঁহ দুটা মৰিলে। চাইছে নাই চাইছে নাই তাক খং চাইছে চাইছে নাই। এই চকুৰি ফেটি সাপৰ প্ৰিয় খাদ্য হ'ল মুৰ্গী কণী, চৰাই পোৱালি, কেতিয়াবা মাছো খায়, বেঙো খায় আৰু নিগনিও খায়। গৰমৰ ছিজন যিহেতুকে সাপ ওলোৱাটো স্বাভাৱিক কথা আৰু কিবা কাৰণত ইমান ডাঙৰ সাপটো আহি আমাৰ হাঁহৰ গঁৰালত সোমাই পৰিলে আৰু সি ওলাই যাব নোৱাৰি তাতে থাকি গ'ল। ৰাতিপুৱা হাঁহ এৰিবলৈ যাওঁতেহে দেখা পাইছে দেউতাই আৰু লগত মোক জনালে। মই আহি সাপটোক ৰেস্কিউ কৰাত লাগি গ'ল। এক বুজি চলে দেখিছে না কিমান চাইজৰ ডাঙৰ। এইটো অতি বিষাক্ত সাপ, মনকুলেট কোব্ৰা বুলি কয়। কনচেনট্ৰেট বেক নকৰিব, মই কৰি আছোঁ নহয়। কেলৈ চিঞৰিছে দেখিছে নাই কিমান শব্দটো ওচৰলৈ আহিব। এই সাপটোৰ অনুমানিক বয়স 7-8 বছৰমান হ'ব লাগে আৰু খুব খঙাল হয়। সেইটো কাৰণে মই আপোনালোক দেখুৱাব ট্ৰাই কৰিছোঁ। ইয়াক যদি আমি কিবা কাৰণত চেৰচানি কৰোঁ বা তাক ধৰা মেলা কৰিব বিচাৰোঁ তেতিয়া সি বহুত খং দেখুৱায় আৰু কামুৰিবলৈ বিচাৰে। খঙত বেছি ওচৰলৈ বেছি সাপটোৰ কাষতে থকা হাঁহ দুটাক যোৱাকালি ৰাতি সি দংশন কৰি মাৰিলে আৰু
সি গিলিবলৈ ট্ৰাই কৰিছিলে খাবৰ কাৰণে, কিন্তু চাইজটো ডাঙৰ কাৰণে সি হাঁহকেইটা ডিঙিলৈকে গিলি পেলাই আকৌ উলিয়াই দিলে, কাৰণ সি খাব নোৱাৰে। সাপটোক মই আৰু খং নুঠাই বেগত ভৰাবৰ কাৰণে ট্ৰাই কৰিলোঁ, আৰু সি খুব ধুনীয়াকৈ বেগটোৰ ভিতৰত সোমাই গ'ল। সাপটোক খুব ধুনীয়াকৈ মই ৰেস্কিউ কৰি ল'লোঁ, আৰু এতিয়া নি পেলাই মই জংঘলত এৰি দিম, যিটো জেগাত মানুহৰ জনবসতি বহুতেই কম। আমি আহি এটা খুব ধুনীয়া জেগা পালোহি, আৰু এই জেগাটোত মানুহৰ জনবসতি বহুতেই কম, মানুহ নাই বুলিয়ে ক'ব পাৰি। ইয়াক আমি তাতে মুকলি কৰি দিম, বহুত দূৰলৈকে মানুহৰ জনবসতি নাই। সাপটোক ৰিলিজ কৰাৰ আগত আকৌ এবাৰ মই সাপটো আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। এইটো এটা বিষাক্ত চকৰি ফেটি সাপ, ইংৰাজীত ইয়াক মন'কলেট ক'ব্ৰা বুলি কয়, আৰু ইয়াৰ গাত নিউৰ'টক্সিন ভেনম থাকে। অতিশয় বিষাক্ত সাপ। ই কামুৰিলে আমি ডাইৰেক্ট গভৰ্ণমেণ্ট হস্পিটেলত গৈ চিকিৎসা কৰা অতিয়ে জৰুৰী। এইটো সাপে কামুৰিলে কোনো বেজে বা তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা বচাব নোৱাৰে, কাৰণ উপযুক্ত চিকিৎসা কৰিলেহে, এণ্টিভেনম ল'লেহে ইয়াৰ পৰা আমি বাচি থাকিব পাৰিম। গতিকে এইটো এটা অতি বিষাক্ত সাপ, ইয়াৰ পৰা আমি বাচি থাকিব লাগে। কিবা কাৰণত যদি আমাৰ ঘৰত সোমায়, তো এইটোৰ পৰা আপোনালোকে সকলো আঁতৰি থাকিব। সাধাৰণতে চকৰি ফেটি সাপ বহুত খঙাল হয়, আৰু ই খংটো নিজৰ দেখুৱাবৰ কাৰণে ফেনাখন ফুলাই ফুলাই মানুহক বা যিকোনো জীৱ জন্তুকে হওক বা চিকাৰকে হওক সি এটেক কৰিবৰ কাৰণে খেদি আহে। বহুত দেৰিৰ লগত সাপটো মই লাগিলোঁ, এতিয়া তাক এৰি দিয়া সময় আহি পালে, আৰু তাক মই ৰিলিজ কৰি দিলোঁ। ভিডিঅ'টো ইমানেই। এনেকুৱা ধৰণৰ ৰেস্কিউ ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।